বহাগী ধাৰাবাহিকৰ আজি নিশা আহিবলগীয়া 271 নম্বৰ এপিছডৰ প্ৰমো ইতিমধ্যে মুকলি হৈছে। যোৱা খণ্ডত আপোনালোকে দেখিবলৈ পাইছিল যে কিশোৰে মদ খাই আহি বহাগী কিটচেনত বহাগীক লগ কৰিছিল। আজি খণ্ডত আপোনালোকে দেখা পাব কিশোৰে বহাগীক কৈ থাকিব যে তাৰ দুখৰ কথাবোৰ ক'বলৈ মানুহ নাই আৰু বহাগীক ক'ব যে পৰীক ঘূৰাই আনা। তেতিয়া বহাগীয়ে কিশোৰক ক'ব অকল মদতেই ডুবি থাকি কি কৰিম বুলি ভাবিছে। তেতিয়া কিশোৰে ক'ব অশান্তিবোৰ দূৰ কৰিব বিচাৰিছোঁ, যিকোনো পৰ্যায়ত মোক পৰীক ঘূৰাই আনি দিয়া। এতিয়া বহাগীয়ে পৰীক ঘূৰাই আনি দিবলৈ চেষ্টা কৰিবনে নে কিশোৰৰ লগত তেওঁৰ সংসাৰখন ভাল কৰিবলৈ খুজিব। আজি খণ্ডত আপোনালোকে দেখা পাব। আনহাতে উকিল ভট্ট পৰীৰ ঘৰলৈ যাব আৰু পৰীক ক'ব যে মই তোমাক কিশোৰৰ ওচৰলৈ ঘূৰি যাবলৈ ক'বলৈ অহা নাই, তাক ধ্বংস হোৱাৰ পৰা বচাবলৈ ক'বলৈহে আহিছোঁ, যিহেতু সি মদ খাই খাই ধ্বংস হৈ গৈছে। আৰু লগতে পৰীৰ দেউতাক অৰ্থাৎ নিখিল বৰঠাকুৰ শত্ৰুতাৰ কাৰণে যিকোনো পৰ্যায়লৈ যাব পাৰে, এই কথা সুশীলৰ মাক আৰু সুশীলৰ সন্মুখত ভালদৰে বুজাই থৈ আহিব। এই সকলোবোৰ আজি খণ্ডত আপোনালোকে দেখিবলৈ পাব। আজি খণ্ডটোৰ সম্পূৰ্ণ খণ্ডটো পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।